নমস্কাৰ বন্ধুসকল। আজি মই এনেকুৱা এটা টপিক লৈ আহিছোঁ যাৰ দ্বাৰা আপুনি বহুত লাভৱান হ'ব পাৰিব। এগৰাকী গৰ্ভৱতী মহিলাই নিজৰ সন্তানক সুস্থ আৰু সুঠাম কৰিবলৈ বহুতো উপায় কৰে। যেতিয়ালৈকে সন্তান গৰ্ভত থাকে তেতিয়া মাকৰ এটাই চেষ্টা থাকে যে সন্তানটি সুস্থ হওক আৰু তাৰ বাবে যি খাব লাগে খোৱা যাওক। কিন্তু তাৰ লগতে এগৰাকী মাকৰ এইটো ইচ্ছা থাকে যে মোৰ ল'ৰাটো বা ছোৱালীজনী ধুনীয়া আৰু বগা হওক। এইটো কথাৰ প্ৰতি ধ্যান ৰাখি আজি মই এনেকুৱা এটা উপায় আনিছোঁ যাৰ দ্বাৰা আপোনাৰ সন্তানটি সুস্থ হোৱাৰ লগতে বগা আৰু হৃষ্টপুষ্টও হ'ব। ইয়াৰ কাৰণে যেতিয়াই এগৰাকী মহিলাই অনুভৱ কৰিছে যে তেওঁ গৰ্ভৱতী হৈছে তেতিয়াৰ পৰাই তেখেতে ৮ মাহলৈকে প্ৰতিদিনে দুটাকৈ কমলা খাব। কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ভিটামিন চি আপোনাৰ সন্তানৰ ছালৰ বাবে অতি উপকাৰী হয়। আঙুৰ খালেও আপোনাৰ সন্তানক বগা হোৱাত সহায় কৰে, কিয়নো আঙুৰে গৰ্ভত উৎপন্ন হোৱা উত্তাপ অলপ কমাই দিয়ে। সেইকাৰণে ইমান বেছিকৈ নহয়, তথাপিও সদায় অলপ পৰিমাণ হ'লেও আঙুৰ খাব লাগে। আপুনি যেতিয়াই খাদ্য খাব তাৰ পাছতে দিন হওক বা ৰাতি হওক তেতিয়াই চফগুটিও খাব। ভাত খোৱাৰ আগত বা পাছত আপুনি আমলখিও খাব পাৰে। আমলখিয়েও সন্তানৰ ছালৰ ৰঙত যথেষ্ট প্ৰভাৱ পেলায়। ইয়াৰ লগতে নাৰিকল পানীও সন্তানৰ কাৰণে যথেষ্ট লাভদায়ক। গতিকে সদায় নহ'লেও সপ্তাহত 2 বাৰ হ'লেও নাৰিকল পানী খাবলৈ যত্ন কৰিব। কেশৰ দিয়া গাখীৰ অতিকৈ লাভদায়ক হয়। আপোনালোকে নিশ্চয় কেশৰৰ নাম শুনিছে। গাখীৰত অলপ কেশৰ দি উতলাই খাব পাৰিলে ভাল হয়। কাৰণ কেশৰত এনেকুৱা কিছুমান পোষক পদাৰ্থ থাকে যি গৰ্ভাৱস্থাত হ'ব পৰা ব্লাড প্ৰেছাৰ কম হোৱাত সহায় কৰে। গৰ্ভৱতী মহিলাই নাৰিকল খাব লাগে। নাৰিকল খালে সন্তানটি বগা হোৱাত সহায় কৰে। এইটো কথা আপোনাৰ ঘৰত থকা আইতা বা বয়সস্থ মানুহে নিশ্চয় জানে বা আপোনাক পিছলৈ হ'লেও ক'ব। হয়, নাৰিকল পানী আৰু নাৰিকল গৰ্ভত থকা সন্তানৰ লগতে মাকৰ বাবেও বহুত উপকাৰী। সেইকাৰণে আজিৰ পৰাই সীমিত পৰিমাণে নাৰিকল খাবলৈ আৰম্ভ কৰক যদিহে আপুনি গৰ্ভৱতী হৈ আছে। কাৰণ ইয়াৰ দ্বাৰা প্ৰয়োজনীয় মিনাৰেল, ইলেক্ট্ৰলাইট আদি পোৱা যায়, যি গৰ্ভাৱস্থাত হ'ব পৰা দুৰ্বলতা হ্ৰাস কৰে, টোপনি ভাল কৰে আৰু মানসিক অৱসাদ দূৰ কৰে। আজি আপুনি গম পালে কি কৰিলে আপোনাৰ সন্তানটি বগা হ'ব। গতিকে এই উপায়কেইটা অৱলম্বন কৰি আপোনাৰ সন্তানটি সুন্দৰ আৰু বগা হিচাপে এই পৃথিৱীলৈ আমন্ত্ৰণ কৰক। আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। আপোনালোকক আকৌ লগ পাম। ধন্যবাদ।